খুলুমবাই নমস্কাৰ গ্ৰহণ কৰিব। আজি মই JSP এডভাইচ 365 চেনেলৰ জৰিয়তে BTCৰ ৰাজনীতি সমস্যাৰ সম্পৰ্কে কিছু কথা JSP এডভাইচ 365 চেনেলৰ জৰিয়তে আপোনালোকক অৱগত কৰাব ওলাইছো। BTCৰ একেলগে 35 লাখ জনসাধাৰণে আমি একেখন নাৱৰে যাত্ৰী হিচাপে এইখন BTCখন এটা মডেল BTC বনোৱাৰ চিন্তা চৰ্চাৰে 35 লাখ জনসংখ্যা একেলগে লগ লাগি নিৰ্বাচনী নদী পাৰ হৈ আছে আৰু এই BTCৰ হাগ্ৰামা মহিলাৰী দেৱে 17 বছৰ শাসন চলালে আৰু বৰ্তমান আপচুৰ পৰা এটা সময়ত গধুৰ দায়িত্ব লোৱা মাননীয় প্ৰমোদ বড়ো দেৱ আৰু কিছু NDB নেতা লগ লাগি এইখন BTCৰ প্ৰশাসনটো চলাই আছে। কিন্তু 2020 27 জানুৱাৰীত BTCখন এখন মডেল উন্নয়ন কাউন্সিল হিচাপে উন্নত কৰা চিন্তা চৰ্চাৰে মাননীয় প্ৰমোদ বড়ো আৰু 4টা ভাগত বিভক্ত হোৱা NDB নেতাবিলাকক একেলগে আনি পিটিআৰ নামাকৰণেৰে এটা চুক্তি পিছ চুক্তি শান্তি চুক্তি কৰিছিল। কিন্তু এই শান্তি চুক্তিখন এনেকে ৰাজনীতি মেৰ পাকত সোমাই BTCকৈ আৰু মজবুত পাৱাৰ পাঞ্চন কৰা যিটো চিন্তা চৰ্চা লৈ এই BTCখন কেনেকৈ ইউনিয়ন টেৰিটৰী বা সেপাৰেট ষ্টেট অফ বৰ্ডাৰ্ছ আনাৰ কাৰণে এটা সময়ত প্ৰমোদ বড়ো দেৱে বিভিন্ন দল সংগঠনৰ পৰা ব্লাড সিগনেচাৰ লৈ বদলেনৰ অভিযানে আমি যিকোনো চুক্তি গ্ৰহণ নকৰোঁ বুলি তেওঁলোকে শপত লৈছিল। কিন্তু এই শপতে হৈ থাকিল। বিভিন্ন কথাৰে ফুলজাৰি মাৰি 35 লাখ বড়ো নন বড়ো মানুহ কণা বনাই আজি প্ৰমোদ বড়ো দেৱে নিজে মেলে মিটিঙত বহু কথা কৈছিল। মই BTCক উন্নয়ন কৰিম আৰু BTCত থকা সকলো জনগোষ্ঠীক একেলগে লৈ মই BTCখন এখন মডেল BTC ছুইজাৰলেণ্ডৰ দৰে বনাম বুলি তেওঁ ডিক্লাৰেশ্যন দিছিল। কিন্তু ছুইজাৰলেণ্ড হোৱাৰটো 1000 বছৰ কথা, 1000 বছৰ হ'লেও আমি BTCখন ছুইজাৰলেণ্ড কৰিব নোৱাৰে বা অসমখন ছুইজাৰলেণ্ড কৰিব নোৱাৰে। গতিকে নোহোৱা কথাবিলাক কৈ তেওঁ বহু কথা আমাক বা বহু প্ৰতিশ্ৰুতি তেওঁ বড়ো আৰু অনাবড়ো ৰাইজক কথা দিছিল। তেওঁ কৈছিল মই যেতিয়ালৈকে বড়োলেণ্ড সমস্যা নহওঁ মই মেম্বাৰ চেয়াৰমেন নহওঁ আৰু তেওঁ কৈছিল যেতিয়া মই বড়োলেণ্ড চুক্তি কৰিম এই চুক্তি হোৱাৰ পিছত মই তামোলপুৰত থকা মদাবী ঘৰত জন্ম লোৱা মই প্ৰমোদ বড়ো মই চুক্তি হোৱাৰ পিছত সাধাৰণ মানুহ হিচাপে মই এই চৌৰাগুৰি গাঁৱত গৈ মই বসবাস কৰিম বুলি কৈছিল। বহু মানুহে বহু চিন্তা চৰ্চা কৰিছিল আৰু যেতিয়া প্ৰমোদ বড়ো দেৱে আপচুৰ শাসনকালৰ পৰা বিদায় লৈ অহা সময় তেওঁ যেনেকৈ আৱেগিক এটা নাটক বনাই বড়ো জাতিৰ পৰা এটা জয়লাভ তেওঁ পাইছিল আৰু বড়ো জাতিৰ মনটো জয় কৰিব পাৰিছিল। কিন্তু আজি BTR চুক্তি NDB লগত আৰু আপচুৰ কিছু নেতাবিলাকে সিগনেচাৰ দি এই চুক্তিখন তেওঁলোকে কৰিছিল, এইটো সঁচা কথা। কিন্তু BTCয়ে আছে আৰু BTCক 60টা সমষ্টি বনোৱাৰ কথা তেওঁলোকে কৈছিল আৰু BTR চুক্তিৰ জৰিয়তে তেওঁলোকে গহপুৰৰ লগিন আৰু বিশ্বনাথ চাৰিআলি লগিন BTCৰ জিঅ'গ্ৰাফিকেল বাউণ্ডাৰীটো বনোৱা কথা কৈছিল আৰু এইখিনি ঠাইক লৈ
তেওঁলোকে ইলেকশ্যন খেলি জয়লাভ হোৱাৰ কথা তেওঁলোকে বিভিন্ন মেল মিটিঙত কৈছিল, কিন্তু আজি দেখা গ'ল 5 বছৰ বৰ্তমান BTC প্ৰশাসনৰ যিটো সময়, এই সময়লৈকে তেওঁলোকে যিটো কথা দিছিল, তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল 1 ভোট 1 জব, এটা ভোট দিলে সংস্থাপন দিয়াৰ কথা কৈছিল। আৰু বড়ো যে যিমান গাঁও আছে এইবিলাক ভিলেজ বনোৱাৰ কথা কৈছিল আৰু জাতিক সমান মৰ্যাদা দিয়াৰ কথা কৈছিল। কিন্তু প্ৰমোদ বড়োদেৱে নিজৰ চুক্তিত লিখি অহা অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আজিলৈকে এখনো তেওঁ এষ্টাব্লিছ কৰিব নোৱাৰিলে। ই ৰেলৱে ফেক্টৰীৰ কথা কওক বা মেডিকেল ছায়েন্সৰ কওক, হোটেল টুৰিজিমৰ কথা কওক বা বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ কথাই কওক, তেওঁ লিখি অনা অনুষ্ঠান প্ৰতিষ্ঠানবিলাক চব ফেইলাৰ। আৰু এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকক অসম চৰকাৰে বা ভাৰত চৰকাৰে এষ্টাব্লিছ কৰিব নোৱাৰা কথাটো কিছুমান RTI দি ITR থৈতৰ দৰিয়ে এই কথাটো আমি সকলো অৱগত। গতিকে মই UPPL আৰু BPF এই দুটা পাৰ্টিয়ে বৰ্তমান BTCৰ মজবুত পলিটিকেল পাৰ্টি বুলি ক'ব লাগিব। বড়োসকলৰ তেজৰ বিনিময়ত পোৱা BTCখন শাসন কৰাৰ এতিয়া মানুহবিলাক কাৰা যুঁজা লাগি আছে। আৰু BTCৰ 2020 হাগ্ৰামা মহিলাৰীয়ে 17টা আসন লাভ কৰিছিল আৰু UPPLে 12খন মাত্ৰ লাভ কৰিছিল। আৰু তেওঁলোকে হৰ্চ ট্ৰেডিং ফৰ্মুলাৰে হাগ্ৰামাত নাপাত্তা বনাই হেমন্ত বিশ্ব শৰ্মাৰ কৌশলৰে তেওঁলোকে বৰ্তমান BTCকো চলাই আছে আৰু BTC চলাই আছোঁ। আৰু এই BTCৰ টোটেল 39 ডিপাৰ্টমেণ্ট আছে। এই 39 ডিপাৰ্টমেণ্টৰ ভিতৰত আজিলৈকে 16টা ডিপাৰ্টমেণ্ট অসম চৰকাৰৰ হাতত আছে আৰু অসম চৰকাৰে এই 16টা ডিপাৰ্টমেণ্ট ডিচিৰ থ্ৰুদি তেওঁলোকে চলাই আছে। ইয়াৰ কাৰণে BTCৰ চাকৰি দিয়া বা দিব পৰা কিছুমান ক্ষমতা আছিল, ইটোও হেৰুৱাব লগা হ'ল। আৰু বৰ্তমান এই 16টা ডিপাৰ্টমেণ্টটো অসম চৰকাৰে লৈ বড়োবিলাকক বা BTCৰ বাসিন্দাবিলাকক ডাইৰেক্টলি দিছপুৰৰ পৰা চলাই আছে। গতিকে BTC এখন নিজাকৈ চলাব পৰা সেল্ফ গভৰ্নেন্স চিষ্টেম আছে। ইয়াক অসম চৰকাৰে হাত দিব নোৱাৰে। কিন্তু অসম চৰকাৰৰ পৰা কিছু কথাবিলাক লৈ আমি BTCখন বা আমাৰ কাউন্সিলখন যেনেকৈ মজবুত কৰিব পাৰে তাকে লৈ চিন্তা চৰ্চা কৰিবহে পাৰে। কিন্তু BTCৰ আইনত থকা কথাবিলাক অসম চৰকাৰে ইয়াত হাত দিব নোৱাৰে। গতিকে বৰ্তমান BPF আৰু UPPLৰ মাজত যিটো কাৰা যুঁজা চলি আছে, BPF যুঁজি আছোঁ, হাগ্ৰামা মহিলাৰীও কম নহয়। ইফালে প্ৰমোদ বড়ো নিজকে দুৰ্বল বুলি ভাবি নলয়। সঁচাই হওক বা মিছাই হওক, যিকোনো প্ৰকাৰে বা যিকোনো খাইদা কৌশলৰে কথাৰে ফুলজাৰি মাৰি BTCৰ 35 লাখ জনসংখ্যাক নিজৰ পিনে টানি আনিব পাৰে, তাক চিন্তা চৰ্চা কৰি বৰ্তমান লাখ লাখ টকা মেলে মিটিঙে তেওঁলোকে খৰচ কৰি আছে। কিন্তু আমাৰ BTCৰ থকা 35 লাখ জনসংখ্যা আৰু 16টা জাতিবিলাকে চিন্তা চৰ্চা কৰা দৰকাৰ। আৰু এই UPPL গভৰ্ণমেণ্টৰ থ্ৰুদি আমি কি পালোঁ আৰু কি নাপালোঁ তাক চিন্তা চৰ্চা কৰি আহি থকা সময়ত আমি ভোট দিয়াৰ প্ৰয়োজন। বিভিন্ন নেতাই বিভিন্ন কথাৰে ফুলজাৰি মাৰি আমাক কণা বনাই বোবা বনাই, কিন্তু জিতি যোৱাৰ পিছত তেওঁলোকে এই BTCৰ থকা 16টা জাতিৰ সমস্যা পাহৰি যায় আৰু নিজে কেনেকৈ ৰাজ অট্টালিকা কৰিব পাৰে তাকে চিন্তা চৰ্চা কৰি। গতিকে ইলেকশ্যন বা নিৰ্বাচন সময়ে নেতাবিলাকক শাস্তি দিয়া এটা সময়। গতিকে আমি ভাল নেতাক কেনেকৈ সিলেকশ্যন কৰিব পাৰে আৰু কেনেকুৱা পাৰ্টিয়ে
আমাৰ এই হলতা জাতিৰ কাৰণে উন্নয়নৰ কাম কৰিব তাকে চিন্তা চৰ্চা কৰিয়ে আমি ভোট দিয়াৰ দৰকাৰ গতিকে ইউপিপিএলৰ মানুহ কেতিয়াবা বিপিএফ যাব পাৰে বিপিএফ মানুহ ইউপিপিএল যাব পাৰে কংগ্ৰেছৰ মানুহ ইউপিপিএলৰ বা বিজেপিত যাব পাৰে এইটো ডাঙৰ কথা নহয় ৰাজনীতি হ'ল সুবিধাবাদী ইয়াৰ কাৰণে ইংলিছত কোৱা হয় অল বটল ইন এ নিউ ওয়াইন বটলটো পুৰাণেই থাকে কিন্তু মদৰ চাপটো হাল সলনি হৈ থাকে ঠিক তেনেকৈ বিটিচিৰ যিবিলাকে নেতা পালি নেতা আছে তেওঁলোকে বিটিচিখন শাসন কৰিব কিন্তু তেওঁলোকৰ চৰিত্ৰ আমি জনাৰ দৰকাৰ কেনেকুৱা ব্যক্তিক আমি নেতা হিচাপে গণ্য কৰিব লাগে কেনেকুৱা ব্যক্তি মাত্ৰ কথাৰে কথা কয় হাতে কাম নকৰে তেনেকুৱা নেতাবিলাকৰ আমি বৰ্তমান চিনাৰ দৰকাৰ হৈ পৰিছে আৰু এই ৩৫ লাখ জনসংখ্যায়ে 2003 পৰা বিভিন্ন অভিজ্ঞতাৰে ভোট দি আহিছে গতিকে আমি এই খন্তেকীয়া সময়ৰ কাৰণে আমাৰ ভাই ককীয়া সম্বন্ধ এইটো নাইকিয়া কৰিব নালাগে এইটো হ'ল গণতান্ত্ৰিক এটা প্ৰতিক্ৰিয়া এই সিস্টেমের থ্ৰুয়েদি এখন দেশখন চলোৱা বা উন্নয়ন কৰাৰ কাম কৰিব পাৰে ৰাজনীতি আহিব আৰু যাব গতিকে আমি কেনেকৈ একেলগে মিলি আমি কেনেকৈ আমি পিটিচিৰ এই হল্লতা জাতিয়ে মিলি আমি থাকিব পাৰে থাকে চিন্তা চৰ্চা কৰি আমি ভাল নেতা দিয়াৰ দৰকাৰ আজিৰ দিনত মাননীয় খাম্ফা বৰগয়াৰী দেৱে বিপিএফৰ পৰা আহি ইউপিপিএলত যোগদান দিছে আৰু সুদিনাখন কংগ্ৰেছত যোৱা প্ৰবীণ বড়ো ইমানুল মুছাহাৰী হন বিপিএফত তেওঁলোকে বিপিএফৰ পৰা গুচি গৈছিল আৰু তেওঁলোকে আকৌ বিপিএফত ঘূৰি আহিছে আৰু বিপিএফৰ পৰা মাননীয় কেবিনেট মিনিষ্টাৰ চন্দন ব্ৰহ্মদেৱে ইউপিপিএলত যোগদান দিছিল ইউপিপিএলত যোগদান দিয়াৰ পিছত আজিলৈকে ইউপিপিএলৰ মানুহে তেওঁক লিডাৰ বনোৱাৰ চিন্তা চৰ্চা বা যোৱা সময়ত তেওঁক টিকেট দিব লাগিছিল কিন্তু টিকট নিদিলে তেওঁ ওর পলিটিক্যাল কেরিয়ার ধ্বংস বনাই দিলে গতিকে চন্দন ব্ৰহ্মইও চিন্তা চৰ্চা কৰিছিল মাননীয় ইমানুল মুছাহাৰী দেৱ চিন্তা চৰ্চা কৰিছিল বিচিবিত গৈ মই আকৌ এমএলএ বা কেবিনেট মিনিষ্টাৰ হ'ম বুলি চিন্তা চৰ্চা কৰি তেওঁলোকৰ সপোনে হৈ গেল লাষ্টত বিবেকেৰে চিন্তা চৰ্চা কৰি তেওঁলোকে বিপিএফত ঘূৰি আহিছে ঠিক তেনেদৰে খাম্ফা বৰগয়াৰী এটা সময়ৰ হাগ্ৰামা মহিলাৰ লগত একেলগে বিটিচি চুক্তি কৰাৰ আৰু বিটিচিৰ উন্নয়নৰ কাম তেওঁলোকে একেলগে ভাই ককায়ৰ দৰে মিলি তেওঁ বিটিচি কাম কৰিছিল মাননীয় হাগ্ৰামা মহিলাৰী দি তেওঁক এমপি কেণ্ডিডেট বনাইছিল এমচিএল কেণ্ডিডেট বনাইছিল আৰু এমএলএ কেণ্ডিডেট বনাইছিল তিনিবাৰে তেওঁ ইলেকশ্যনত জিতিব নোৱাৰিলে তাৰ পৰা তেওঁ বড়ই চিন্তা কৰিছে মই যিহেতুকে ইউপিপিএলত হাই ফাই নেতা নাই বা মোষ্ট কোৱালিফাইড নেতা নাই তাকে চিন্তা চৰ্চা কৰি তেওঁৰ প্ৰজেক্টটো হ'ল আহি থকা ইলেকশ্যনত জিতি যোৱাৰ পিছত বিটিচিৰ চিফ বা ডিপুটি চিফ হোৱাৰ চিন্তা চৰ্চা কিয়নো ওদালগুৰিৰ পৰা যিটো নেতা বা সিগনেটৰী মাননীয় গোবিন্দ বসুমতাৰী দেৱৰ পলিটিক্যাল কেৰিয়াৰ ধ্বংস বনোৱাৰ প্লেন পলিচি লৈ টাইগাৰ হিচাপে তেওঁ ইউপিপিএলৰ অৰণ্যত আহিছিল যি ব্যক্তি বিটিচিৰ চুক্তিৰ অধীনত বা বিটিচিখন স্বৰ্গ আৰু বিটিআৰটো নৰক বুলি কৈছিল তেওঁ আজিৰ তাৰিখত নৰকক প্ৰৱেশ কৰিছে আৰু সি নৰকতে পচি থাকিব লগা হ'ব কিয়নো ইউপিপিএলৰ মানুহে তেওঁক হাজাৰ হাজাৰ থেংকছ দিলেও লাষ্টত তেওঁক নাপাত্তা বনাব এইটো সঁচা কথা তেওঁ লাষ্টত নিজে বিপিএফক আকৌ ঘূৰি যাবলগীয়া হ'ব কিন্তু গণতন্ত্ৰৰ দেশত এটা পাৰ্টিৰ কিছু নেতা পালি নেতাবিলাকে অন্য দলৰ যোগদান দিয়াটো এইটো ডাঙৰ কথা নহয় আৰু এই নেতা পালি নেতাবিলাকে অন্য দলত যোগদান দিলে কোনোবা ইউপিপিএলৰ পলিটিক্যাল কেৰিয়াৰ ধ্বংস হ'ব বা বিপিএফৰ পলিটিক্যাল প্লেটফৰ্ম নষ্ট হ'ব এইটো কথা নহয় ৰাইজে
ভোট দিব ৰাইজে চিন্তা চৰ্চা কৰিব লাগে আমি কাক ভোট দিব লাগিব কাক ভোট নিদিয়াকৈ পৰাজিত কৰিব লাগে এইটো ৰাইজৰ হাতত থাকে গতিকে কোনোবা নেতা কোনোবা দলৰ যোগদান দিলে এই পাৰ্টিৰ বেনাৰত থকা মানুহবিলাকে তেওঁ ভোট দিব এইটো কথা নহয় পাৰ্টি হ'ল এটা বেনাৰ এই বেনাৰৰ অধীনত থকা মানুহ বেয়া হ'লেও ভাল হ'লেও পাৰ্টিক বেনাৰৰ বাইটোটাত আমি ভোট দিব লগা হয় গতিকে বিভিন্ন মহলে বা কাগজে পত্ৰই বৰ্তমান প্ৰচাৰ চলি আছে চন্দন ব্ৰহ্ম আহিল কাম্পা বৰগয়াৰী আহিল আৰু মাননীয় হিতেশ বসুমতাৰী যাক আমি গান্ধা বুলি কয় এটা সময়ত তেওঁ আফচুৰ লগত লগ লাগি VCDR কাৰণে বহুতে কাম কৰিছিল কিন্তু তেওঁ জিতিব নোৱাৰিলে হাৰিল বাৰে বাৰে হাৰিল MLA-টো হাৰিল তাৰপিছত তেওঁ আকৌ UPPLত যোগদান দিয়াটো ডাঙৰ কথা নহয় নেতাবিলাকে আহিব আৰু যাব আৰু নতুন কোৱালিফাইড ল'ৰাবিলাকে এই পাৰ্টিক যোগদান দি আছে আৰু এই আহি থকা যুৱচামে কোনখন পাৰ্টিকক গৈ কাম কৰিব লাগে সেইটো জানে গতিকে আমি নাৰ্ভাছ হ'ব নালাগে গতিকে BPF মানুহ দি কাম্পা বৰগয়াৰী UPPL আহিলে দে BPF ধ্বংস হ'ব এইটো কথা নহয় আৰু ঠিক তেনেকৈ বৰ্তমান মাননীয় ৰাজু বসুমতাৰী UPPL সাধাৰণ সম্পাদক তেওঁ UPPL কিছুমান দুৰ্বল কথাবিলাক তেওঁ চিৰাঙৰ হোৱা এটা সাহিত্য সভাত তেওঁ নিজৰ পলিটিকেল কেৰিয়াৰ বা UPPLত তেওঁ কেনেকৈ গৈছিল আৰু কেনেকৈ জইন হৈছিল আৰু UPPLত গৈ তেওঁ কি পালে কি নাপালে ইয়াত বিথং তথ্য তেওঁ নিজৰ মুখেৰে ব্যাখ্যা কৰিলে আৰু তেওঁ UPPL এৰাৰ পদত বৰ্তমান আছে আৰু তেওঁ ৰাজনীতিৰ যিটো ইণ্টাৰেষ্ট এইটো নোহোৱা হৈ গৈছে গতিকে মই খেতি কৰি খাম বুলি নিজৰে মুখেৰে কথা দিছে গতিকে আমি ৰাজনীতিৰ কথাটো লৈ সিজন শত্ৰুতা হোৱাৰ দৰকাৰ নাই ৰাজনীতি হ'ল এটা গেম এই গেমক যিজন নেতাই ভালদৰে খেলিব পালে ভালদৰে ৰাইজক শাসন কৰিব পাৰে এই পাৰ্টি নেতা বিলাকে জিতিব পাৰে গতিকে ৰাইজে বিটিছে ৰাইজে ভোট দিব আহি থকা 25ত কেনেকুৱা ব্যক্তিক আৰু কোন ৰাজনীতিক বেছিকৈ যোগদান দি আৰু কেনেকুৱা ব্যক্তিয়ে এই 70 বছৰত কেনেকৈ BTCৰ উন্নয়নৰ কাম কৰিছে ইয়াৰ হিচাপ নিকাচ তেওঁলোকে জানে গতিকে মই আজি হাগ্ৰামা মহিলাৰে কিমান কাম কৰিছে প্ৰমোদ বড়োৱে কিমান কাম কৰিছে ইয়াৰ মই বিথং বিৱৰণ দিবলৈ নাযাওঁ গতিকে আজি খাম্পা মহিলাক আমি এজন মোষ্ট কোৱালিফাইড এণ্ড ব্ৰেইনলিয়ান নেতা হিচাপে আমি গ্ৰহণ কৰোঁ কিয়নো তেওঁ ভাষাৰ অভাৱ নাই তেওঁ ভালদৰে কথা ক'ব জানে তেওঁ ভালদৰে ইংলিছ ক'ব পাৰে তেওঁ ভালদৰে হিন্দী ক'ব পাৰে তেনেকুৱা ব্যক্তিক UPPLক যদি ভালদৰে টিকিট দি তেওঁক যদি BTC চিফ দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে এইটো আমাৰ কাৰণে একচেপ্টেবল বুলি ভাবোঁ কাম্পা মহিলা UPPLক যোগদান দিয়াৰ লগে বা প্ৰৱেশ কৰাৰ লগে তেওঁৰ টাৰ্গেটটো কি এইটো বৰ্তমান ৰাইজে জানে তেওঁৰ ফাৰ্ষ্ট টাৰ্গেট anyhow I will make deputy chief of BTC anyhow I will make a chief of BTC তেওঁ সৰু সপোন লৈ কিন্তু UPPLৰ যোগদান দিয়া নাই গতিকে চিফ বা ডেপুটি চিফ কাম্পা মহিলাও তেওঁ হোৱাৰ ডাঙৰ সপোন লৈয়ে তেওঁ আহিছে আৰু আহি থকা সময়ত প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰীৰ পলিটিকেল কেৰিয়াৰ কোন দিকে আগবাঢ়ে আমি অপেক্ষা কৰিব লাগিব গতিকে হয়তো সকলো মোৰ JSB Advice 360 চেনেলৰ ছাবস্ক্ৰাইবাৰ ভিউৱাৰ আৰু ফেচবুক পেজত ফলোৱাৰবিলাকক মই ধন্যবাদ যাচি আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিলোঁ খুলুমবাই নমস্কাৰ